মই ধ্ৰুৱজ্যোতি শৰ্মা মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এই দুদিনমানৰ পৰা ৰাজীৱ সদিয়া আৰু জুবিন গাৰ্গৰ মাজত যিখন তুমুল যুদ্ধ চলি আছে, সেই তুমুল যুদ্ধখনৰ বিষয়ে মই অলপমান ক'ব বিচাৰিছোঁ দেই। এই ছ'চিয়েল মিডিয়াত কি হৈছে, এই ইনষ্টা, ফেচবুক, হোৱাটছআপ য'তে ত'তে মানে ৰাজীৱ সদিয়া আৰু জুবিন গাৰ্গৰ বিষয়ে মানে যি টি ভিডিঅ' বনাই আছে, কিবা ৰীল, জুবিন গাৰ্গ অহংকাৰী, জুবিন গাৰ্গ পাগল, জুবিন গাৰ্গ গৰু, জুবিন গাৰ্গে ৰাজীৱ সদিয়াক চিনি পাব নালাগে, তেখেতে মদৰ কোম্পানীবিলাক চিনি পালা হ'ল। এইবিলাক কি তাৰমানে, এইবিলাক কি তহঁতে এইবিলাক কি কৰি আছে তাৰমানে? বেলেগ একো কাম মন নাই নেকি তহঁতৰ? খালি জুবিন গাৰ্গ তাৰমানে কি বেলেগ আৰু নিউজ নাই নেকি খবৰ? আৰে ভাই, দুখীয়া মানুহক হেল্প কৰ না, দুখীয়া মানুহক হেল্প কৰ, কোনোবাই খাব পোৱা নাই ভিখাৰীক দান দে, সেইবিলাক কাম কৰ। খালি জুবিন গাৰ্গ বেলেগ একো কাম নাই নেকি তহঁতৰ? এনেই নিবনুৱা সমস্যা অসমত বাঢ়ি আছে, তহঁতে নিজৰ কাম কৰিব লাগে। খালি জুবিন গাৰ্গ কিবা এটা হ'বহে লাগে ডাইৰেক্ট জুবিন গাৰ্গ, কিবা এটা হ'বহে লাগে ডাইৰেক্ট জুবিন গাৰ্গ। আৰে তেখেতৰতো বেলেগ কাম থাকে না। তহঁতে তাৰমানে খালি জুবিন গাৰ্গ নহ'লে তাৰমানে কি অসমৰ মিডিয়া নচলেই নেকি? তাৰমানে তহঁতৰ ইনষ্টা, ফেচবুক এইবিলাক নচলেই তাৰমানে জুবিন গাৰ্গ নহ'লে। আৰে কিছুমানে কৈ আছে জুবিন দা অহংকাৰী। আৰে জুবিন গাৰ্গ অহংকাৰী হয় নে নহয় তহঁতে খাৰগুলিৰ গেটত গৈ চা না ভাই। ডেইলি 15টা 20টা মানুহ ৰখি থাকে তেখেতৰ পৰা হেল্প ল'বৰ কাৰণে। কোনোবা মানুহে যদি হেল্প নাপাওঁ বুলি কয় নহয়, তহঁতে মোক আহি ফোন কৰিবি, গম পাইছ? এইবিলাক যি টি ভিডিঅ' কিয় বনাই থাকে? মানুহটোক অলপ শান্তিত জীয়াই থাকিব দে না। তেখেতৰ মানুহে হয় না, তেখেতে কিমান চিন্তাত থাকে সেইটো আমি গম পাওঁ, আমি অনুৰাগী হয়, আমি গম পাওঁ। জুবিন গাৰ্গৰ প্ৰত্যেক দিনে কি হৈ থাকে, কি হৈ নাথাকে চব আমি গ্ৰুপত গম পাওঁ। গতিকে তহঁতে অলপ কমেণ্ট কৰোঁতে বা ভিডিঅ' বনাওঁতে অলপ ভাবি চিন্তি বনাবি, কাৰণ মেণ্টেল প্ৰেছাৰ বস্তুটো বহুত মানে বিষাক্ত বস্তু। এই বিষাক্ত বস্তুটোৱে মানুহক মাৰি পেলাব পাৰে। মই আৰু বেলেগ একো নকওঁ, মোৰ টেমাচ ফুটি আছে দুদিনমানৰ পৰা, গতিকে বেলেগ একো ক'বলৈ নাই। মানুহটোক অলপ শান্তিত জীয়াই থাকিব দে, হাতযোৰ কৰি কৈছোঁ।